কিন্তু আপোনালোকে অপচয় কৰি নাযাব। আৰ্থিক যিটো বিভিন্ন লেনদেন হওক এই কথাবিলাক যাতে পুংখানুপুংখভাৱে প্ৰতি বছৰে হিচাপ নিকাচ হয়, জাতিটোৰ প্ৰতিটো সময়তে যাতে জাতীয় কথাবোৰ ভাবে, এই কথাটো মই আহ্বান জনাইছোঁ। প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি, অন্যান্য ধৰ্ম যাদৱবিলাক দেখিছোঁ, পাৰিবাৰিকভাৱে দেখিছোঁ, খ্ৰীষ্টান, মোৰ পৰিবাৰজনী খ্ৰীষ্টান দেখিছোঁ, মই বৌদ্ধিষ্ট হিচাপত দেখিছোঁ, মই খামতাই খামটি ফাকে তুৰুং এই গোটেইবোৰ বন্ধু আছে। খামটিসকলৰ গাঁৱত মই অৰুণাচলৰ নাম ফেকেত গৈ বছৰ বছৰ যদি থকা মানুহ, গতিকে দেখিছোঁ, তাত দেখিছোঁ মহবিলাকক দেখিছোঁ, মহ বা বৌদ্ধিষ্টৰ যিসকল শিক্ষাগুৰু দেখিছোঁ, তেওঁলোকে যেতিয়া বৌদ্ধিষ্ট হৈছে ঘৰৰ কথা বাদ দি সম্পূৰ্ণ সমাজ আৰু ধৰ্মৰ কথা ভাবিছে। মই ভাবিছোঁ যে 60 বা 60 বছৰ পাৰ হোৱাৰ পিছত আপোনালোকে পৰিয়ালৰ কথা কম ভাবি এই অনুষ্ঠানটোৰ কথা ভাবক। আমি তাৰ পদাংশ অনুসৰণ কৰি কথা দিলোঁ, পদাংশ অনুসৰণ কৰিম, কথা দিলোঁ। কিন্তু আপোনালোকে যদি বাৰে বাৰে আকৌ এই অনুষ্ঠানটো বেলেগ হয়, তেতিয়াহ'লে আমি আপোনালোকক অপযোগ আমি দিম। তাৰ কাৰণে কিন্তু আমি প্ৰস্তুত আছোঁ। মই এই কাৰণে প্ৰস্তুত আছোঁ, মই ফ্ৰাজুল সংঘ দেখিছোঁ, ফ্ৰাজুল সংঘৰ এজন মেম্বাৰ, কেন্দ্ৰীয় সমিতিৰ মেম্বাৰ, মই কনিষ্ঠতম মেম্বাৰ আছিলোঁ। এইটো কাৰণে আছিলোঁ যে এতিয়া মানে এইবাৰ প্ৰথম বান্ধি পতা মানুহ মই কনিষ্ঠভাৱে কলেজৰ পৰ্যায়তে ঘৰত বান্ধি পাতিছিলোঁ, কাৰণ সাহস আছে। তাৰপিছত এতিয়া মানে এইখন বহু ব্যক্তি আহিলে, 5-6 বছৰ কাৰণে কোনো অহা নাছিলে, আজি প্ৰদীপ বুঢ়া বহে, তেখেতৰ মোৰ সহযোগী, মানে এজন বন্ধু এই ক্ষেত্ৰত, বহুত মানুহ আহিল, প্ৰকৃতিবাদী চিন্তা তেওঁলোক আহিল। এতিয়া কথা হ'ল কি, ফ্ৰাজুল সংঘক দুভাগ কৰা ব্যক্তি কেইজন ইয়াতে আছে, আমাৰ জ্ঞানেন্দ্ৰ গোহাঁই ছাৰ আছে, তেখেতে আজি ফ্ৰাজুল সমাজ গঠন কৰিলে, কিন্তু ফ্ৰাজুল সংঘৰ তেখেতে এবছৰ দায়িত্ব লৈ তাৰপিছতে দুভাগ কৰিলে। বেয়া নাপাব, স্পষ্ট কথা, আহোমৰ কথা এইটো স্পষ্ট। মই কাৰোবাক ঠগিবলৈ অহা নাই, আহোমৰ যিমান মই অনুষ্ঠান লৈছোঁ, যি পাৰিছোঁ দি আহিছোঁ, কিন্তু মই কৰা নাই। তেখেত নিশ্চিতভাৱে এজন সাহিত্যিক, নিশ্চিতভাৱে এজন সুনিপুণ সুলেখক, তেখেতৰ পৰা জানিবলগীয়া বহুত আছে, কিন্তু অনুষ্ঠান দুভাগ কৰি দিছে। আকৌ কি জানেনে, কিছুদিনৰ আগতে আহোমৰ একাংশক বাদ দিয়া হ'ল মোহনবাই বাইদেৱে এছ.টিৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত স্মাৰক পত্ৰ দিছিলে। যদি লাগে তেনেকুৱা আমাৰ ওচৰতো ডকুমেণ্ট আছে, সেইটো বেয়া কথা। মোহনবাই বাইদেৱে যদি এছ.টি পায়, বাকীখন কি মৰিব নেকি? জনজাতিখন লাগে যদি সকলোৱে দিয়ক, সকলোৱে ইউনাইটেড হওক, সকলোৱে জনজাতিকৰণ হওক। জনজাতিকৰণে লাভ কি হয়, লোকচান কি হয় মই জানো, আমি জানো, সকলোৱে জানে। জনজাতিকৰণৰ হ'লে নিশ্চিতভাৱে লাভ হ'ব। যিসকলে আজি জনজাতিকৰণ নালাগে বুলি ভাবে, তেওঁলোকৰ ল'ৰাটোৰ কাৰণে কালিলৈ যদি কলেজৰ চিটটোৰ কাৰণে, মেডিকেল কলেজৰ চিটটোৰ কাৰণে, কালিলৈ যদি তেওঁৰ শিক্ষকৰ কাৰণে কিন্তু জনজাতি চাৰ্টিফিকেটখন লাগিব, আপোনালোকে শিকিব, অনুধাৱন কৰিব লাগিব, বুজি উঠিব লাগিব। আটাইতকৈ ডাঙৰ কথা, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এতিয়া আহোম মানুহক বেয়া পায়। কেলৈ বেয়া পায় জানেনে? আপোনালোকে ভাবিছে নাভাবিছে নাজানো, টেটৰ যিখিনি এল.পি. আৰু এম.ই. স্কুলৰ পোষ্ট আছে, তাত OBC পোষ্ট নাইকিয়া কৰিলে শিৱসাগৰ জিলাত, আনকি ডিব্ৰুগড় আৰু তিনিচুকীয়াতো নাইকিয়া কৰিলে চাগে। গতিকে আমাৰ এই যিসকলে OBC মানে কি, আহোম বন্ধু পৰে, আহোমৰ যিখিনি ইয়াত চাকৰি পাইছে টেটৰ যোগেদি, সদ্যহতে হাইস্কুলত, তেওঁলোকে কিন্তু মেৰিট বেচিছত সকলোৱে পোৱা নাই, আহোমৰ ৰিজাৰ্ভেশ্যনতে পাইছিল। ইমানখিনি পাৰ্চেণ্টেজ 85 বা 95% পায়ো তেওঁলোকৰ শিক্ষা ব্যৱস্থা হৈছে। গতিকে এই কথাবোৰ আমি গুৰুত্ব দিব লাগিব, শিক্ষাত অধিক গুৰুত্ব দিব লাগিব, খেলত অধিক গুৰুত্ব দিব লাগিব, তাৰ লগতে বিজ্ঞানসন্মত প্ৰকৃতিবাদী এই কথাটো আমি চিন্তা কৰিব লাগিব। অধিক সময় খেলত দিব লাগিব, অধিক সময় শিক্ষা দিব লাগিব, তেতিয়া এইটো নৱপ্ৰজন্ম UPSC হ'ব, যেতিয়া ASCS হ'ব, তাই সাহিত্য বা কবি চাওনা মিলনৰ 5 লাখ টকা আনিলোঁ, অৰুণাচলৰ উপমুখ্যমন্ত্ৰী বহুত ভাল আছিলে। মানে তেখেতৰ বিয়াজনে কালি না এশবে মোৰ বন্ধু আছিলে, খুব তেখেতে অকলে বেনামী ভিতৰত মাতি দিছিলে আহোম মানুহক লৈ। এই কথাটোতো আছে। গতিকে মই ইয়াকে ক'লোঁ, বেছি নহওঁ, ভুলটো ঠিক থাকিব পাৰে, কথাটো স্বাভাৱিক। আমি নতুন প্ৰজন্ম, আপোনালোকক অনুকৰণ কৰি আপোনালোকে ভুল নকৰিব, কাৰণ বাৰে বাৰে ভুল কৰি আকৌ এটা অনুষ্ঠান এনেকুৱা লগা হ'ল, আকৌ এজেগাতে স্পীকাৰ এজনৰ মানে টাউনৰ মাছ মজিয়াত কথা কওঁ, পূৰ্বাঞ্চলতে সাহিত্য বা বেয়া হয়, ককাইটো বেয়া, কিন্তু ককাইটো জানো বহুদূৰ নহয়, কথাখিনি কিন্তু কাৰ্যনিৰ্বাহত পাতিম, আপোনালোকে জ্যেষ্ঠসকলে কথাবোৰ অলপ প্ৰতি খোজ দিওঁতে আপোনালোকে সাৱধান হ'ব। এই কথাবোৰ মাইক্ৰফোন লৈ পিনে য'তে ত'তে যি কাইলৈ যদি কৈ দিওঁ তাই হওক ছাত্ৰ কথা বেয়া, এই কথা ইয়াত আলোচনা কৰাৰ কথা নহয়, এই ঘৰৰ মজিয়াত আলোচনা কৰিম। মোৰ ভাইটো ভাল নাই বেয়া, মা আগত আলোচনা কৰিম, মা ভাইটি আমকটো বেয়া কাম কৰিছে দেই, মই কিন্তু চুবুৰীত নহওঁ, সেইকাৰণে মোৰ চাগে যৌথ পৰিয়ালটো আজি একেলগে আছে। ভাইটিকেইটা মোৰ অবিহনে একো কামেই নকৰে, য'ত মাটি লগি নোৰোৱে, মাটিকেইটা দিন মানে ঠিক কৰোঁতে মোক খুলি কৰে, ককাইদেউ কেতিয়া নভৰিটো কেতিয়া পাতিম, আমি গোটেইকেইজন এতিয়া পুৰা কিবা সংস্থাপিত
আমি চাৰিজনে সংস্থাপিত চামাৰ ভকেশ্যন পাইছোঁ, গোটেইকেইজন লগ হৈছোঁ, খেতি কৰিছোঁ। কিন্তু খেতি কৰোঁতে এতিয়া আকৌ কুন্দৰা মাটি জহাৰ মাটি লৈ কথাবোৰ মোক সোধে। সেই কাৰণটো কি জানা নাই? চুবুৰী আগত মোৰ ককাই ভাইকেইটাৰ ভুল দুৰ্নীতি মই কেতিয়াও নকওঁ। ক'লে মই মাহঁজনীক ক'ম, মাহঁজনীয়ে ক'ব যে ককাইটো কিন্তু বেয়া পাইছে দেই, সেই কিন্তু নমস্য তললৈ মুখ কৰি কথা কয়, ককাই ঠিক কৈছে। এই কথাখিনি এনেধৰণে যাব লাগিব, এই কথাখিনি এনেধৰণেই যাব লাগিব বুলি মই অনুভৱ কৰোঁ। গতিকে জ্ঞানেন্দ্ৰ ছাৰ আছে, বহুত জানে, কিন্তু তেখেতসকলৰ নেতৃত্বতে সমাজ দুভাগ হোৱাটো বেয়া পাওঁ। আমি শ্ৰদ্ধা কৰোঁ। মই তেখেতৰ ঘৰত গাহৰিয়ে ভাত খাই আহিছোঁ, তেখেতৰ মনত আছেনে নাই নাজানো। গোলাপৰ মই ডাঙৰীয়া লগত গৈ পেলাই ভাত খাই আহিছিলোঁ। তেখেতে তেতিয়া ফুৰালো, আমাৰ যিটো ফুৰালো মমৰ তেখেতক দায়িত্ব দিয়া হৈছিলে, আৰু শিৱসাগৰ দায়িত্ব দিয়া হৈছিলে। মই সুধিছিলোঁ যে এই ব্যক্তিজন প্ৰথম আহিছিলে কেলৈ দায়িত্ব দিলে, গোলাপ গোহাঁইক সুধিছিলোঁ। তেখেতে কৈছে যে নহয়, তেখেতে বহুত কথা জানে, জনাইছিল যদি দিয়ক। ইয়াৰ ভাত সাজ আমি দিছিলোঁ। ইয়াত যিখিনি ফুৰালৰ যিখিনি মানুহ আহিছিলে, এই গফুৰ গোহাঁই সকলে দিছিলে বুলি ভুল নহয়। আমি গতিকে ইয়াকে ক'লোঁ, গতিকে কেন্দ্ৰীয় বাকী আছে নতুন প্ৰজন্মৰ বহুত আছে, কথা ক'ব, তাকে ক'লোঁ ধন্যবাদ। ৰং